আজি ব্লগটো আৰম্ভ কৰিছোঁ একদম ৰাতিপুৱা চাহ পানী খাই আজৰি হৈ। ভিডিঅ'টো শ্বুট কৰোঁতে কোনোবাই মাত লগাই দিলে, সেইটো কাৰণে এতিয়া ভইচ দিব লগা হৈছে। চাই থাককচোন ক'ত যাওঁ কি কৰোঁ। আমি যেতিয়া বিস্কুট খাওঁ, বিস্কুট ভঙাখিনি কেতিয়াবা পেলাই দিওঁ, হেৰি কৰোঁ। আজি সেই বিস্কুটখিনি মই থৈ দিছিলোঁ আৰু এটা ধুনীয়া চাই কেক বনাই দিলোঁ। চাওকচোন কেকটো কেনেকুৱা হৈছে। আম্মাক সদায় কৈ থাকোঁ, আমাৰ বিচনাত বহুত গৰম লাগে। আম্মাক কৈ থাকে তোমালোকৰ গদ্দিটো উঠাই দিয়া আৰু তুলি এটা পাৰি দিয়া। আম্মা কোৱা কথা মতে আজি কৰিলোঁ আৰু এই তুলিটো যে পাৰিছোঁ, এইটো অলপ সৰু হয়, সেইটো কাৰণে কিনাৰত তেনেকৈ গাৰো দি দিছোঁ যাতে বেবীয়ে খেলিলেও দুখ নাপায়। আৰু গদ্দিটো মই তলত পাৰি দিছোঁ যাতে বেবী তলত বহি খেলিব পাৰে, দুখ নাপায়। তাই এতিয়া অলপ খোজকাঢ়িব পৰা হৈছে, তো সেইটো কাৰণে তলতে পাৰি দিছোঁ এইটো। আজি আমি ক'ত যাওঁ কি কৰোঁ চাই থাককচোন। একদম ৰেডি হৈ লগ পাই আছোঁ। এতিয়া আমি যাম নগাঁও আৰু আন এক ডক্টৰ দেখাব যাম আৰু অলপ কাম আছে বেলেগ, সেইখিনিও কৰিম। চাই থাকক। বহুত দিন ধৰি ভাবি আছিলোঁ আজি যিজন ডক্টৰ তাত গৈ আছোঁ তেখেতক দেখাম, কিন্তু ইটো কিবা কাৰণত নাপাওঁ, বেলেগ ডক্টৰক দেখাব লগা হয়। কিন্তু ফাইনেলি আজি পাই গ'লোঁ। এইবিলাক চাওকচোন, আমাৰ বেটী কি ধুনীয়াকৈ থিয় হৈ চাই গৈ আছে। তাই যে ইমান ভাল পায় বাহিৰৰ ফালে চাই থাকি, আৰু চাব লাগিব যিমান সময় তাই সাৰ পাই থাকে। টোপনি গ'লেতো বেলেগ কথা, নহ'লে এনেকৈয়ে ধৰি ৰাখিব লাগিব, তাই চাই যাব লাগে। পাই গ'লোঁ আমি নগাঁও টাউন আৰু এতিয়া হস্পিটালো পাই যাম। কোন হস্পিটাল কোন ডক্টৰ এতিয়া কৈ আছোঁ লাহে লাহে। আচলতে তাইৰ একো বেমাৰ হোৱা নাই, কিন্তু তাইৰ স্বাস্থ্যও আমি চেকআপ কৰিব আহিছোঁ। এয়া পাই গ'লোঁ GD হস্পিটাল আৰু দিগন্ত বৰা ছাৰক দেখাম। এয়া পাই গ'লোঁ হস্পিটালৰ গেট আৰু হাজবেণ্ডে কৈছে তোমালোক ওলাই যাব নালাগে, মই চাই আহোঁ, আছে যদি তেতিয়াহ'লে মই ফোন কৰি দিম, তেতিয়া লগালগ ওলাই যাবা। আৰু ইমান ৰ'দত কেনেকৈনো ৰখি থাকিম, সেইবাবে মই বহি থাকিলোঁ গাড়ীত আৰু ছাৰ আছে বাবে ওলাই গ'লোঁ। গৈ এতিয়া সুধিলোঁ যে মোৰ নামটো বোলে মাতি দিলে, এতিয়া অলপ ৰখিব লাগিব। তো ৰখি আছোঁ মই। এয়া মানুহ কিমান ভিৰ, ইমান গৰম। তাৰপিছত আমি গ'লোঁ ডক্টৰ তাত, গৈ মেলি আহি আমাক হেৰি দিলে, কেইটামান চেকআপ কৰাব দিলে। হস্পিটেলৰ কামখিনি কৰি মেলি এতিয়া ওলালোঁ আৰু অলপ যি বজাৰ আছিলে সেইখিনিও কৰিলোঁ। কৰি মেলি ভোক লাগিছে, ভাবিলোঁ কিবা এটা খাই লওঁ। এতিয়া আমি আহিছোঁ ভাত খাবৰ কাৰণে নখোৱাত, আৰু চাওকচোন ইমান ভিৰ আজি, য'তে যাওঁ ত'তে ভিৰ। সঁচাকৈ যিদিনা দিনটো ভালে যায় ভালেই। এতিয়া আমি ভাতৰ অৰ্ডাৰ দিলোঁ আৰু ভাত চাত খাই ইয়াৰ পৰা ওলাই যাম ডাইৰেক্ট ঘৰলৈ। ঘৰ যাওঁতে সৰু কেইটামান কাম আছে, সেইখিনি কৰি মেলি গৈ থাকিম আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ এটা মজা ব্লগ লৈ আহিম আপোনালোকৰ ওচৰত। আজিলৈ বাই।